নমস্কাৰ। আজি আমাৰ ভিডিঅ'টো হৈছে সাম্প্ৰতিক সময়ৰ প্ৰেক্ষাপটত অসমৰ ECCE সৈতে জড়িত সংস্থাবোৰৰ ভূমিকা কেনেধৰণৰ লিখা। তোমাৰ দৃষ্টিত কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিলে ECCE কাৰ্যক্ৰমসমূহ সফল হ'ব কি লিখিব লাগে। এতিয়া আৰম্ভণিটো হৈছে এটা শিশুৰ জীৱনৰ প্ৰথম 8 বছৰ হ'ল জীৱনজোৰা বিকাশৰ সৰ্বাধিকতকৈ গুৰুত্বপূৰ্ণ সময়। এই সময়ছোৱাত শিশুৰ বৃদ্ধি আৰু বিকাশ দ্ৰুত আৰু সৰ্বাধিক হয়। এই ফালৰ পৰা চাবলৈ গ'লে ECCEৰ কাৰ্যসূচীয়ে সৰ্বাত্মক বৃদ্ধি আৰু বিকাশৰ সুযোগ সুনিশ্চিত কৰাত সহায় কৰে। সাধাৰণতে 6 পৰা 8 বছৰীয়া বয়সগোচৰ শিশুৰ যতন আৰু শিক্ষাকে ECCE বোলা হয়। ই হ'ল ভাষাবোধ, সৃষ্টিশীল, মনোবৈজ্ঞানিক অংগ সঞ্চালনৰ সামৰি লোৱা এক শিশু-কেন্দ্ৰিক কাৰ্যসূচী। সাধাৰণ অৰ্থত ECCE বুলিলে প্ৰাক-প্ৰাথমিক শিক্ষা আৰু তত্ত্বাৱধানক বুজায়। ECCEৰ প্ৰধান উদ্দেশ্য হৈছে এটি শিশুক ইয়াৰ সৰ্বাধিক সম্ভাৱনীয়তাৰ বিকাশত সুযোগ দিয়া যাতে ভৱিষ্যতে শিশুটিয়ে এটা সুস্থ, উৎপাদনশীল আৰু সন্তুষ্ট জীৱন যাপন কৰিব পৰাকৈ এটি উপযুক্ত ভেটি গঢ়ি তোলা। প্ৰাক-প্ৰাথমিক শিক্ষা সফলতাৰে সমাপ্ত কৰিব পৰাকৈ সক্ষম কৰি তোলাত গুৰুত্ব দিয়ে ECCE। প্ৰাৰম্ভিক সময়ৰ প্ৰেক্ষাপটত ECCEৰ কাৰ্যসমূহ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ECCEৰ সৈতে জড়িত বিভিন্ন সংস্থাবোৰৰ ভূমিকা গুৰুত্বপূৰ্ণ। ইয়াৰে কিছুমান চৰকাৰী সংস্থা আৰু কিছুমান বেচৰকাৰী, ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডও জড়িত হৈ আছে। চৰকাৰী সংস্থাসমূহ বৰ্তমান সময়ত ভাৰতৰ প্ৰেক্ষাপটত এক পোহৰৰ আন্দোলনৰ সৃষ্টি কৰিছে। ভাৰতৰ কেইটামান চৰকাৰী ECCEৰ সৈতে জড়িত সংস্থা হৈছে দ্য মিনিষ্ট্ৰী অৱ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট, মিনিষ্ট্ৰী অৱ হিউমেন ৰিচ'ৰ্চ ডেভেলপমেণ্ট, অংগনবাদী কেন্দ্ৰ ইত্যাদি। এই সংস্থাসমূহে ECCEৰ কাৰ্যসমূহ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অংগনবাদী MWCDৰ জৰিয়তে গ্ৰাম্য অঞ্চলৰ সংখ্যালঘু গোট, বস্তি আৰু অনুন্নত এলেকাবোৰত শিশুসকলৰ স্বাস্থ্য, পুষ্টি আৰু শিক্ষাৰ ক্ষেত্ৰত বিনামূলীয়াকৈ সেৱা প্ৰদান কৰি আহিছে। অংগনবাদীৰ অৰ্থ হ'ল চোতালৰ আশ্ৰম। ইয়াত চৰকাৰী সংগঠনসমূহৰ বিষয়ে দি থোৱা আছে আৰু বেচৰকাৰী সংগঠনবোৰেও ভাৰতৰ ECCEৰ কাৰ্যকলাপবোৰ পৰিচালনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা গৈছে। এই সংগঠনবোৰ ব্যক্তিগত, ৰাজহুৱা খণ্ড, ধৰ্মীয় খণ্ড, ব্যক্তি নাইবা কোনো এক নিৰ্দিষ্ট গোটৰ দ্বাৰা পৰিচালিত হয়। এই সংগঠনবোৰে আৰ্থিকভাৱে দুৰ্বল আৰু অনুন্নত, পিছপৰা, সামাজিকভাৱে দুৰ্বল লোকসকলক সুৰক্ষা দিয়াৰ বাবে তেওঁলোকৰ সামাজিক অৱদান কাৰ্যকলাপত অংশগ্ৰহণৰ হিচাপে ECCEৰ কাৰ্যসূচী প্ৰদান কৰে। বেচৰকাৰী সংগঠনবোৰৰ ভিতৰত প্ৰথম স্মাইল ফাউণ্ডেশ্যন, চাইল্ড হেল্প ফাউণ্ডেশ্যন, স্নেহালয় কথা ইত্যাদি। এই সংগঠনবোৰে কিছুমান চৰকাৰে কৰিব নোৱাৰা ECCEৰ কাৰ্যসূচীসমূহ গ্ৰহণ কৰি চৰকাৰৰ বাবে এক পৰিপূৰক ভূমিকা পালন কৰিছে। ইয়াত বেচৰকাৰী সংগঠনবোৰৰ নাম দিয়া আছে। চাইল্ড হেল্প ফাউণ্ডেশ্যন আৰু স্মাইল ফাউণ্ডেশ্যনে কেনেদৰে সহায় কৰিছে তাত দিয়া আছে। দেশৰ অন্যান্য সংস্থাসমূহৰ যিটো ইণ্টাৰনেশ্যনেল ইউনিচেফ, ছেভ দ্য চাইল্ড, ডিফেন্স ফৰ চিলড্ৰেন ৰাইটছ টু প্লে ইত্যাদি আন্তঃৰাষ্ট্ৰীয় সংস্থাবোৰেও সমগ্ৰ বিশ্বৰ শিশুৰ সুৰক্ষা আৰু শিক্ষা সম্পৰ্কীয় সমস্যাবোৰৰ সমাধান কৰিবলৈ বহুতো কাৰ্যসূচী ৰূপায়ণ কৰিছে। তাৰপিছত আমাৰ দেশ ভাৰত আৰু অসমতো ECCEৰ সৈতে জড়িত সংস্থাবোৰৰ সহযোগত এখন বিকাশশীল উন্নত দেশলৈ ধাৱিত হৈছে। ধন্যবাদ।